ভন্দি কইনা পৰ্বতে এই মতে হতি প্ৰাণ হতে দে অবস্মতে ক্ৰন্দনৰ ৰলয়ু দয় কৰে হতে এই ক্ৰন্দনৰ ৰলয়ু দয় হতে হতে মোৰে দয় হতে কলে ভন্দি কইনা পৰ্বতে হতির মরণে গয়া আনে সসহে মাতা দিতে গইলা নন্দে গইলা বহি করে মাতা দিতে গইলা নন্দে গইলা বহি করে হতে মোরে জয় হতে বলে ভন্দি কইলা পর্বতে আপনার যেতিয়া নাকি দৈক্ষই এই শিৱক নিন্দা কৰি বহুতখিনি সতীক তিৰস্কাৰ কৰিলে কৰি এটা যজ্ঞ আয়োজন কৰিছিল আৰু তাতে সতী মানে দক্ষৰ ছোৱালী ছোৱালী কৰিলে সতীও গৈছিল তাতে কিন্তু সতীক ভাই মাতা নাছিল লক্ষ্যই ভগৱানে জন্ম দা আপি বাপাকে নন্তে সতী নিশ্চয় ভাই তথাপিও সতী গুচি গৈছিল আৰু যেতিয়া গ'ল যজ্ঞ গুণত উপস্থিত হৈছিল লগে লগে দেখাৰ লগে লগে দক্ষই ভাই মলম কৰিব দূৰৰ কথা মলম নহয় মৰম মৰম কৰিব নানা তিৰস্কাৰ কৰিছে আৰু সঠিকটো তিৰস্কাৰ কৰিছে লগতে মহাদেৱকো নানা তিৰস্কাৰ কৰিছে কাৰণ যেতিয়া নেকি স্বামী নিন্দা কৰি দিছে সতী ভাই সহ্য কৰিব পৰা নাই আৰু সহ্য কৰিব নোৱাৰি তিতাতে সতী সেই যজ্ঞ কুণ্ড অকস্মাতে মৃত্যুবৰণ কৰিছে যেতিয়া মৃত্যুবৰণ কৰিলে সতী মৰিল তেতিয়া সতী মৰিল সতী মৰিল হাহাকাৰ লাগি যজ্ঞকুণ্ড যিমান ভাই পুৰোহিত আছিল যিমান ঋষিমুনি আছিল ভাই সকলোৰে ভাই যজ্ঞকুণ্ড কোনে কয় গেছি পাত্তা নাই কোনে কয় কান্দি আছে পাত্তা নাই এই কথাটো শুনি নন্দীয়ে ভাই কইলা হলে গেছি নন্দী মনত ভাবে যে এই কথাটো যদি মই কিতাপ যাই নকওঁ সৰ্বনাশ হৈ যাব তেতিয়াহ'লে বেয়া হ'ব কাৰণ ৰক্ষক হিচাপে মোক পঠাইছিল মাৰ লগত সতীৰ লগত গতিকে যদি মই এই বাৰ্তাটো মই নিদিওঁ গণ্ডগোল লাগি যাব এই বুলি নন্দীয়ে একদম মহাদেৱ য'ত আছে একদম দৌৰি যাই আছে দৌৰি আছে যেতিয়া উল্লাস পাইছি মহাদেৱকে মাতিছি আমাৰ আই সতী মৰিল পিতা মহাদেৱ সতী গান নাপয় এবাৰ মই সতী গান আপনি নাপয় মানুহে কথাতে কয় বোলে পিতা মৰিলে পিতা পায় মা মৰিলে মাই পায় ভায়ান বস্তু পাবান নহয় শাস্ত্ৰই কি বুলি কৈছিল শাস্ত্ৰই কৈছি যে মা মৰিলে মাই পায় মাই মৰিলে মাই পায় পিতা মৰিলে পিতা পায় পিতা মৰিলে পিতা পায় কিন্তু ভায়ান বস্তু পাই পাবান নাই নহয় শাস্ত্ৰটো উল্টা মাই মৰিলে মাই পায় পিতে মৰিলে পিতে পায় ভাই মৰিলে ভাই পায় তিৰিহান বস্তু পাবান নাই তিৰিহান বস্তু পাবান নাই তাৰ মানে এইটো তুমি ক'ব বিচাৰিছা যে মাই মৰিলে মাই পায় ভাই মৰিলে ভাই পায় আৰু পিতা মৰিলে পিতাক পায় তিৰিহান বস্তু অজা তাৰ পাবান মানে নাই তোমাৰ ক্ষেত্ৰত তেনেকুৱা কিবা ঘটিছে ভাই মই কৈছো হয় নেকি যা মই জগতক কম তিৰিহান বস্তু পাবান নাই হয় নেকি জানা নাই এই তিৰিৰ কাৰণে ৰাৱণৰ যুদ্ধ লাগিছিল আৰু এই তিৰিৰ কাৰণে আমাৰ মহাভাৰতৰ দ্ৰৌপদীৰ কাৰণে পঞ্চ পাণ্ডৱ আৰু কৌৰৱ লাগিছিল যুদ্ধ সেনেকৈ ময়ো পস্তাইছো তোমাৰ ক্ষেত্ৰতো দুখৰ কথা যিহেতু আপুনি বুজি পোৱা নাই মই আপোনাক বুজাই দিম আচ্ছা ওজা মই প্ৰথম বিয়া কৰালো নিশ্চয় বিয়াৰ ঠিক 3 মাহ মান জনাই দে ওজা 3 মাহ যোৱাই নাই 3 মাহ হয় নাই বিয়া কৰা মা হালধিৰ গনে জনাই দে মোক যি কাৰণ মানুহে যে কৰিবলৈ কলপুতা পচাই নাই বদুৱা মা হালধি গনে জনাই হয়তো মোৰটো
মাই মৰিল মোৰ মা জন্মতে মাই মৰিল 3 মাহ পিছতে বিয়া ধাৰ মৰাই নাই বৰ দুখৰ বিষয় মৰাৰ পিছত কি কৰি মই মাইক উলিয়াই আনিছো বাহিৰত আমি উত্তৰ মুখে শুই থৈছো মৰা মানুহটো উত্তৰ মুখে থব একদম মাইৰ মই চৰণত ধৰি মানে হদ্দুখানত ধৰি নিশ্চয় মাতৃ মাতৃ মই কাইছো কি বুলি জানা মই পইচাৰে মায় ও মাই তই মইৰে রাতে আখুন্ডা আমার নহল ও মাই তই মইরে রাতে আখুন্ডা আমার গুড বইরা আখুন্ডা দিয়ে ও কে খুন্ডা মারা মতিরিটু কেনে হলো অজে আপনি বুঝি কোন নাই মই বুঝি কোন নাই কেনেকুৱা বইরা রাতে আখুন্ডা আখুন্ডা মানে এই খুন্ডা নহয় কি খুন্ডা বুড়া মোর মাই দাঁত নাছিল তামোল খাব লাগিলি নুখুন্দাকে খাব লাগিব তামোল খোৱাৰ কথা কৈছো মই যে আখুন্দা তামোল খাব নহল বইৰা কৰাছে লাজতে কৈ নাছিল না নতুন বইৰা তামোল খুন্দবা কব না হয় কান্দলো যা ইনকে মই কান্দাৰ লগে লগে গাঁও যিমান তিৰি আছিল মানে মাৰ লগত যি নাম লগা সকলোবিলাক আইছি আহি মোক কৈছি ডাইনা পালি কান্দবা নালগে যা তোৰ মায়ে মইছি মৰক যা কি হ'ল কৈছি যা তোৰ মায়ে মইছি বয়স হৈছি কিন্তু তিৰি হৈছে বৈৰাব পালা কান্দবা নালগে বাছা তোৰ মায়ে বুলি আমাকে ভাবছোন তাৰমানে গাঁৱৰ সকলো তিৰোতা গাঁৱৰ যিমান তিৰোতা আছিল সকলোবিলাকে মোৰ মায়ে হ'ল তোমাৰ মায়ে হ'ল মগুল ঠিকে আছে মই মায়ে পালো এটা মায়ে মইছি গাঁৱৰ গোটা মাখা মায়ে হৈ গেল পালো না মায়ে যে মায়ে মৰিল মায়ে পালো না যা আৰু দুখৰ কথা কি দুখৰ জানা না কেনেকুৱা দুখ ঠিক মায়ে মৰা 6 মাহ হৈয়ে নাই 6 মেলি যোৱা নাই তেতিয়া ভাইটো পিতে মৰিল দেউতা মৰিল তেতিয়া যেইতে দেউতা মৰিল ভাই কুমে ঠাণ্ডা ইছৰা দেউতা মাৰা গেছে দেউতাক উলিয়াই আনিছো ঘৰৰ পৰা উলিয়াই আনি উত্তৰ মুখে শুই থৈছো আৰু মই কান্দি আছো কেনেকে জানা পিতে পিতে তই কৈলে বেলা কৰি নেদলা পিতে তই কৈলে বেলা কৰি নেদলা বেলা কৰি নেদাতে পিতে তই কিয় ভাড়া ঘেলিও আজিকালি বিলাকে বিয়া কৰিলি মহিলাক বিলাকে বেয়া খোৱাব বেলা কৰি দিব লাগে তেহে আমাৰ খান হৈ বুলি বেলেগকে মাংস ভাতে খাব লাগে বিয়া কৰি যা ইনকে কান্দি আছো কান্দাতে গাঁও যিমান বুঢ়া আছিল আমাৰ দেউতাৰ লোক পাল নাম বিলাকে হাতে বাজাৰে যোৱা চব কেইটা আহিল বুঢ়া আহি মোক কলা পবিন দাইনা পালি কান্দবা নালাগে নাকানবি বাপে মৰছি মৰক যা বাপে পুৰিয়া তোৰ বাপে আমি হম নহয় আজিৰ পৰা তোৰ বাপে আমি হয় নেকি দেউতা বুলি আমাক ভাববি নিজৰ দেউতা মৰছি যা দেউতা বুলি আমাক ভাববি সিদিনাৰ পৰা আমি গাঁৱত দেউতাক এটা পালো না তাৰমানে তুমি মাও পালো দেউতাও পালো দেউতা যি মৰিল মায়ে যি মৰিল তেনেহলে কিবা ঘৰ দি আনিলো নেকি আহিলে চিন্তা কৰি আছো না মৰে কিবা দিন বেয়া মই দুখতে তিৰি মৰি আছে নেকি ভাই পিতে মাৰ হয় 6 মাহ নাই আৰু কিন্তু মোৰ তিৰিটো মৰি আছে বিষ্ণা মাঘৰ মাহ একদম ঠাণ্ডা তিৰি মাৰা গেছে সন্ধিয়া ঠিক 9টা মান বজাত ৰাতি এতিয়া হয়তো উলিয়াম নোৱাৰো ঠাণ্ডা 9টা বজাত ঠাণ্ডাৰ মানুহ কান্দে বাগাত দিয়ে চবে বাগাত দি আছে এতিয়া কান্দিম কায়ো শুনবান নহয় কায়ো আহিবান নহয় ভাই চব এনে ঠাণ্ডা ভাই তিনি ভিতৰত বহি আছো কান্দা নাই দুখ কৰা নাই মই মাই ঘৰতে গাঁৱত মাই গৈছো এতিয়া তিৰি গৈছো গাঁৱৰ কোনোবা তিৰি এটা আহিব মোৰ হ'ব ৰাখিমতে বহি আছো ঠিক মই ভাই বাট ওলাও আৰু ঘৰত যাওঁ বাট ওলাও ঘৰত যাওঁ
কোনো তিৰি উঠা নাই বা খাৰবা নাই আগবাৰ উঠি আহিলো বাটৰ বাই চাম এটা গাঁও কাষত তিৰি বাট হাৰি আছে বাট হাৰাৰ লগে লগে মই বোলো আগৰ সুন্দৰ চাম তিৰি উলিয়াই আনিব লাগিল ভাই তিৰিটো উলিয়াই আনিছো তোৰ লগত থৈছো হা মই মুখত মুখখান থৈছো আনিছো কেনেকৈ কাটিছা কৰি আনিছো মাত্ৰ অ মোৰ বুকুৰে পিয়াৰি মোৰ বুকুৰে পিয়াৰি মৰমতে আনিছো মৰমতে এই ভাই কোৱা আস্তাৰ ভাই তুমি তাৰমানে গধূলা 5টা লাগি কান্দি আছো মা ভাঙি গেল কণ্ঠ উঠে গেল ভাবিতো আৰু এটা তিৰি আহি মোক লগলা নাইনাবাৰী তোৰ তিৰি মুচি যা চিন্তা নকৰিবি তোৰ তিৰি মই হ'ম এটা তিৰি নগলাকে বজা ইন্নাৰ পাই মই জানিছো যে তিৰি মূলিতি ইয়ান বস্তু পাবা নাই হয় নেকি সেইটো নহয় শাস্ত্ৰই কোৱা মতে হৈছে কি ভাই বুলি মাই পাই পিতা মালি পিতাই এই ভাইহান বস্তু তিৰি ইয়ান বস্তু পাবা নাই তোমাৰ মতে বস্তু পাবা নাই